আৰু এটা কথা কওঁ, যোনটো আপোনালোকে মোৰ পিছফালে থকা শিলটো দেখিছে, এই শিলটো আচলতে শূন্য তুলমি আছে। ইমান ডাঙৰ ডাঙৰ ভূমিকম্প হৈ গ'ল, ইমান হেৰি হৈ গ'ল, কিন্তু আজিলৈকে শিলটো নলৰিল। সেই পুৰোহিতজনে যোনটো কথা ক'লে যে শিৱলিংগটোৰ যেতিয়া শক্তিপীঠটো উত্তৰ ফালে থাকে, বাহিৰৰ ফালে যেতিয়া এটা শিৱলিংগ দেখা যায়, যোনটো শক্তিপীঠ থাকে মানে পানী যোনফালে পৰে, সেই বস্তুটো উত্তৰ ফালে থাকে। কিন্তু সেই মন্দিৰটোৰ ভিতৰত গ'লে উত্তৰ ছাইডটো বেলেগ হৈ যায়। মানে হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নেক্সট ভিডিঅ'ত আপোনালোকে দেখিলে মই পাহাৰৰ কিনাৰে কিনাৰে ত্ৰিশূলধাৰীলৈ আহিলোঁ, আৰু ভিডিঅ'টো বেছি লম্বা হ'ব বুলি মই ভিডিঅ'টো তেনেকৈ নবনালোঁ। এতিয়া এইটো পাৰ্ট 2 ভিডিঅ' আপোনালোকে চাব। আৰু এতিয়া মই বৰ্তমান ত্ৰিশূলধাৰীতে আছোঁ, আৰু দেখিছে মোৰ চুলি তুলি বহুত লম্বা হৈ গৈছে। মানে কি চুলি ৰখা চখটো সৰুৰ পৰা যায়, সেইটো কাৰণে মানে একো নাই দিয়ক, দুদিনমান পিছত কাটিম। বাকী ত্ৰিশূলধাৰী পালোহি আহি, ভাল জেগা ত্ৰিশূলধাৰী। দেখাই আছোঁ ইফালে পাহাৰ, ইফালে চাওক এখন ব্ৰহ্মপুত্ৰ নদী, আৰু সিফালে মই জিনটিক থৈ দিছোঁ। বহুত বহুত ভাল ভাল বস্তু দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণৰূপে চাব, একদম স্ক্ৰিপ্ট নকৰিব, চাই থাকক। গৈ আছোঁ। চাওক, এইটো আপোনালোকে মহাদেৱ শিৱৰ যদি ভক্ত, তেনেহ'লে আপোনালোকে চাব পাৰে। এইটো চাওক, মহাদেৱ শিৱ বাবাৰ লিংগ আৰু ত্ৰিশূল, আৰু জেগাটুকুৰ যিহেতুকে ত্ৰিশূলধাৰী, গতিকে ইয়াত ত্ৰিশূল বহুত জেগাতে আছে। কিন্তু এইভাগ অলপ মানে এই জেগাটো অলপ বেলেগ ধৰণৰ, শিলৰ ওপৰতে এনেকুৱা শিৱলিংগ আৰু সেই ত্ৰিশূল এপাত আছে। খুব ভাল দৃশ্য এইখন জেগা। মই 360 ভিউ এটা আপোনালোকক দিছোঁ, চাই লওক। সেই পুৰোহিতজনে যোনটো কথা ক'লে যে শিৱলিংগটোৰ যেতিয়া শক্তিপীঠটো উত্তৰ ফালে থাকে, বাহিৰৰ ফালে যেতিয়া এটা শিৱলিংগ দেখা যায়, যোনটো শক্তিপীঠ থাকে মানে পানী যোনফালে পৰে, সেই বস্তুটো উত্তৰ ফালে থাকে। কিন্তু সেই মন্দিৰটোৰ ভিতৰত গ'লে উত্তৰ ছাইডটো বেলেগ হৈ যায়। মানে এইটো এটা মানে এইটোৱে ৰহস্য এই মন্দিৰটো। আচলতে মই আপোনালোকক দেখুৱাই দিওঁ, এইটো শিৱলিংগ দেখিছে, শিৱলিংগটোৰ উত্তৰ ছাইডটো আপোনালোকে দেখিবলৈ পাইছে, এইফালে পানীটো পৰে। কিন্তু যেতিয়া আপুনি মন্দিৰটোৰ ভিতৰত যাব, মন্দিৰটোৰ সিটো ছাইডে উত্তৰ ছাইডটো সিটো ছাইড হৈ যাব। মানে এতিয়া দেখিছে এইফালে আছে, মন্দিৰটোৰ ভিতৰত গ'লে উত্তৰ ছাইড এইটো হৈ যায়। চ' ব'লক আপোনালোকক গোটেই প্ৰুফ হোৱাৰ সৈতে মই দেখাই দিওঁ। আৰু এটা কথা কওঁ, যোনটো আপোনালোকে মোৰ পিছফালে থকা শিলটো দেখিছে, এই শিলটো আচলতে শূন্য তুলমি আছে। ইমান ডাঙৰ ডাঙৰ ভূমিকম্প হৈ গ'ল, ইমান হেৰি হৈ গ'ল, কিন্তু আজিলৈকে শিলটো নলৰিল। এইটো আচলতে শূন্যত আছে। বহুত এটা ডাঙৰ ৰহস্যময় ঘটনা আছে। পিছে গুফাটোৰ ভিতৰলৈ যাওঁ ব'লক। আৰু ইফালে নাজাৰাটো বহুত ধুনীয়াই হয়। প্ৰায় ইফালে নাগ দেৱতা আছে, ইফালেও নাগ দেৱতা আছে। ইয়াত আপোনালোকে শিৱৰাত্ৰিত আহিব পাৰে। এতিয়া লাহে লাহে গুফাৰ ভিতৰলৈ সোমাই গ'লোঁ, আৰু আপোনালোকে এতিয়া চাব দেই, শিৱলিংগটো চাব। শিৱলিংগ যোনটো শক্তিপীঠ মানে যোনফালে পানী পৰে, সেইটো বস্তু চাওক। উত্তৰ ফালটো বেলেগ ফালে আছে, ৰ'ব দেখাই আছোঁ। তেওঁলোকৰ উত্তৰ ফালটো চাওক, বেলেগ ফালে আছে। কিন্তু বাহিৰৰ শিৱলিংগটো উত্তৰ ছাইডটো বেলেগ, কিন্তু ভিতৰতো বেলেগ। আচলতে এইটো মন্দিৰৰ এইটোৱে ৰহস্য, মানে উত্তৰ ছাইডটো বেলেগ হৈ যায়। চ' আপোনালোকে দেখিলে যে মই শিৱলিংগৰ শক্তিপীঠৰ গোটেই সম্পূৰ্ণ কাহিনীটো বা সম্পূৰ্ণ যোনটো ৰহস্য, সেইটো সম্পূৰ্ণ ৰহস্যটো আপোনালোকক দেখালোঁ। বাহিৰৰ শিৱলিংগটো উত্তৰ ছাইডে আছে, আৰু মন্দিৰৰ ভিতৰৰ উত্তৰ ছাইডটো বেলেগ হৈ যায় যেতিয়া মন্দিৰটোৰ ভিতৰত সোমায়। গতিকে আপোনালোকে ভিডিঅ'টো চাই পেলাই কেনে পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ আহিছে চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' আজিলৈ আহিছোঁ, কিছুমান চিনেমেটিক শ্বৰ্ট দিছোঁ, আপোনালোকে চাই ল'ব। ধন্যবাদ।